হাই গুড মৰ্নিং এভৰিৱান আজি মই আপোনালোকৰ আগত এটা ধুনীয়া সুন্দৰ ৰেচিপি দিব ওলাইছোঁ ৰেচিপিটো হৈছে কচু শাকৰ ৰেচিপি সকলোৱে খাই ভাল পায় নিশ্চয় এয়া দেখিছে মই কচু শাক তুলিবলৈ গৈছোঁ বাৰীত ভৰ দুপৰীয়া তুলিছোগে কচু শাক আপোনালোকে সকলোৱে খায়নে যদি খাই ভাল পায় এবাৰ মই বনোৱা এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন কেনেকুৱা লাগে আপোনালোকৰ কচু শাকখিনি তুলি প্ৰথমতে এদিন শুকুৱাই লোৱা হ'ল কাৰণ ডাইৰেক্ট তুলি আনি খালে অকমান খজুৱাবও পাৰে সেইকাৰণে অকমান লেৰেলি যোৱাত এয়া ভালদৰে টুকুৰা টুকুৰাকে কাটি লোৱা হৈছে কাটি মেলি ধুনীয়াকে ধুই লোৱা হ'ব তুলা দিনাখনে খোৱা হোৱা নাই কচুখিনি পাঁচ দিনাখনহে খোৱা হৈছে টুকুৰা টুকুৰাকে কাটি ধুনীয়াকে ধুই লোৱা হ'ব এটো আসলতে মই বনোৱা নাছিলো মোৰ মাইহে বনাইছে মই আপোনালোকৰ আগত কেনেকুৱানো হৈছে ৰেচিপিটো এয়া শেয়াৰ হে কৰিছো আপোনালোকে যেনেকৈ হলো এবাৰ ট্ৰাই কৰি চাব এয়া ধুই লোৱা পাছত কচুখিনি এতিয়া আমি ধোৱা পাছত বইল কৰিবলৈ মই কুকাৰ এটা লৈছো কুকাৰটোত পানী দিয়া হ'ল পানী দিব আপোনালোকৰ আন্তাজটো চাই মেলি পানী দিব তাত কচুখিনি দি দিয়া হ'ল বইল কৰোতে কচুখিনিৰ লগতে দিয়া হ'ব আপোনালোকে দিও কলেও পাৰিব বা নিদু কলেও পাৰিব এয়া টেঙামৰা গুটি কেইটামান আছিলে গুটি কেইটাও দি দিয়া হৈছে এয়া শুকান ভোট জলকীয়া আছিলে যদি জ্বলা খাই ভাল পায় তেতিয়া দিব যদি খাব নোৱাৰে তেতিয়া নিদিলেও হ'ব আপোনালোকে টেঙাটো আসলতে দিয়া হয় কিজানি খজুৱাবও পাৰে হেতু কাৰণে টেঙা দিয়া হয় কচুখিনি বইল হৈ থাকোতে এফালে মই মছলা যোগাৰবোৰ কৰি লৈছো বেছি মছলাও নালাগে এতিয়া চিনাকি কৰি দিও কি লৈছো এয়া হৈছে হুকটি ৰেচিপিটো মোৰ ভিডিঅ'ত আপোনালোকে পাব দিয়া আছে কেনেদৰে প্ৰস্তুত কৰা হয় হুকটি এয়া পিয়াজ এটা কাটি লোৱা হ'ল আদা ৰসুন খুন্দি লোৱা হৈছে তেজপাত এয়া হৈছে হুকটি অপচনেল হয় আপোনালোকে দিও কলেও পাৰিব নিদিও কলেও পাৰিব এয়া জিৰা গুৰি আৰু এয়া হৈছে ধনিয়া গুৰি আৰু এয়া কেঁচা ধনিয়া পাত মছলা যোগাৰ কৰো মানে ইফালে কুকাৰে হুইসেল মাৰিলে তিনটামান হুইসেল মৰাৰ পাছতে আপোনালোকে গেছৰ কুকাৰৰ ভাপটো যাব দিব এতিয়া কেৰাহী এখন পাতি ইয়াত তেল অলপ দি বইল কৰা কচুখিনি তেল মাৰি দিব বহুতে কয় কচুত তেল নেমাৰে বুলি কিন্তু বহুতে মাৰিও খায় এয়া পিয়াজ দিয়া হ'ল এতিয়া আদা ৰসুন খুন্দাবোৰ দিয়া হৈছে তেজপাত দিয়া হৈছে এয়া জিৰা গুৰি ধনিয়া গুৰি আৰু হালধি এই গোটেইখিনি মিশ্ৰণ আপোনালোকে ভালদৰে ভাজি ল'ব
শুকতি আপোনালোকৰ অপচনেল বুলি কৈছোঁ, কাৰণ শুকতিৰ গোন্ধটো সকলোৱে ভাল নাপাবও পাৰে। সেইকাৰণে শুকতিৰ সলনি আপোনালোকে মাছৰ মাথা দি মেলিও খাব পাৰে বা মাছৰ মাথা নিদি এনেকৈ হ'লেও পাৰিব। ধুনীয়াকৈ ভজা হোৱাৰ পাছত এতিয়া ইয়াত আপোনালোকে এই শুকতিখিনি দি দিব। শুকতিখিনিও ভালদৰে ভাজি ল'ব, নহ'লে মাছৰ কেঁচা গোন্ধ এটা থাকিব ন, সেইটো কাৰণে শুকতিবোৰ ভালদৰে ভাজি ল'ব। এনেদৰে ভাজি ল'ব শুকতিখিনি। শুকতিখিনি ভজা হ'লে এয়া কচু বইলখিনি ইয়াত অলপ অলপকৈ দি দিব। কচু বইলখিনি এয়া দেখিছে কিমান ধুনীয়া ৰং আহিছে। আৰু গেছটো অলপ বঢ়াই উতলিবলৈ দিব। এয়া উতল অহা যেন দেখিয়ে তাত অকণমান ধনিয়া পাত দি মেলি কচুখিনি নমাই দিব। আমাৰ কচু শাক তৈয়াৰ হৈ গ'ল। এয়া ইমান ধুনীয়া লাগিছে, খাবলৈ বহুত টেষ্টি হৈছিলে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে নেক্সট যিবোৰ মোৰ ভিডিঅ' আহে পোনপ্ৰথমে আপোনালোকে যাতে চাবলৈ পায়।